হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক মই আজি ক'ব বিচাৰিছোঁ OLX-ৰ বিষয়ে এটা মোৰ কাহিনী। OLX-ৰ পৰা মোক এটা জব দিছিলে। কি হৈছিলে আপোনালোকে চাওকচোন। চাওক, এইটো এপছ OLX-টো খুলি আপোনালোকে ভিতৰত যাব। এনেকৈ যাই মেলি ইয়াত এইটো জব দেখিছে নহয়, ইয়াত মাৰি ক্লিক কৰিলে এনেকৈ বিভিন্ন ধৰণৰ চাকৰি এনেকৈ কিবা কিবি ধেৰ পাব। এপ্লাই কৰিবলৈ দিব এনেকৈ কিবা কিবি। এইটো কিন্তু আপোনালোকে নকৰিব, সম্পূৰ্ণ এটা ফেক। মইহে গম পাইছোঁ এতিয়া। এইটো কেতিয়াও নকৰিব। এনেকৈ কৰিলে এইটো বহুত কিবি বিচাৰি দি দিয়াৰ পিছত কণ্টেক্ট কৰাৰ পিছত সিহঁতি ফোন কৰিব, চেলাৰী ইমান এনেকৈ কৈ মেলি পইচা পাতি কৈ মেলি আপোনাক চব ক্লিয়াৰ কৰি দিব। আপোনাৰ কাগজ পাতি লাষ্টত আপোনাক পইচা খুজিব। চাকৰি হ'বই বুলি ক'ব, আমুক জেগা ক'ব, মানে আপুনি যোনটো জেগাৰ পৰা কয় তাতে চাকৰি দিম বুলি ক'ব। বিভিন্ন ধৰণৰ মানে এইবিলাক এনেকুৱা বিভিন্ন জেগাৰ পৰা চাকৰি দিম বুলি কয়। আপোনালোকক ঠকিব বিচাৰে মানে পইচাৰ কাৰণে। পইচাটো এনেকৈ কৰি কাপোৰ কানি জোখৰ কাৰণে লৈছোঁ ক'ব, কিবা ইঞ্চুৰেঞ্চ কিবা কিবি কৰি বহুত মানে ঠগ বাজ কৰে। মোৰ ৰেকৰ্ডিং আছে, আপোনালোকে শুনিব বাৰু। এইটো এটা মোৰ ডকুমেণ্টছ লৈ পিনে মানে এপইণ্টমেণ্ট দিছিলে। এনেকৈ বনাই মেলি তেহেঁতে পইচা খোৱা ধান্দা আৰু বনাই মেলি দিছে এপইণ্টমেণ্ট। ময়ো নাজানো, ঠগ খালোঁ এনেকৈ। আপোনালোকে যাতে ঠগ নাখায় এইটোকে আৰু দিছোঁ। মোৰ ৰেকৰ্ডিংটো শুনক। 49 रुपए का ये आपने कल कैसे पेमेंट किया था? 750 रुपए का फोन पे के थ्रू। हाँ जी, तो सेम चार्टर्ड अकाउंटेंट के अकाउंट पे ही अमाउंट पे करके और मुझे कॉल कर लीजिए 10:30 बजे तक, ठीक है? आज और ये आप जी आज करना पड़ेगा क्या सर? हाँ जी 10:30 बजे तक एक्टिव होगा सर। ये 10:30 तक ये प्रोसेसिंग में चला जाएगा, ठीक है? हेलो जी मिस्टर दीप ज्योति। हाँ सर मैं कुणाल बात कर रहा हूँ। आपने जो सबसे पहले तो आपके सिलेक्शन के लिए कॉन्ग्रेचुलेशन मेरी तरफ से भी। थैंक यू। ओके, वेलकम। और जो आपने अपना ईमेल आईडी सेंड किया है ये है आपका दीप ज्योति लालुंग 2021@gmail.com, राइट? हाँ सर। शर्ट का साइज है आपका XL, पैंट का साइज है 39 और शूज नंबर 8 है, राइट? हाँ सर। ओके सर, तो आपका कुरियर 1 घंटे में डिस्पैच के लिए रेडी हो जाएगा, ठीक है? हाँ तो सर। जो कुरियर का जो सर्विस चार्ज का पेमेंट है 700। আৰু কিমান শুনাম আৰু ৰেকৰ্ডিং। ভিডিঅ'টো চাই বেয়া পাব, দীঘল হ'ব। মুঠতে এইটো আপোনালোকে নকৰিব, সম্পূৰ্ণ এটা ফেক। আৰু OLX-ত কেতিয়াও জব নিবিচাৰিব। এনেকুৱা ভুল নকৰিলে ভাল হ'ব। মই জনাত বহুত পস্তাইছোঁ মই। আপোনালোকে যাতে এনেকুৱা পস্তাব নালাগে, সেইকাৰণে মই ভিডিঅ'টো বনাই দিছোঁ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।